বঙাইগাঁও জিলা পৰিষদ জাতীয় সাংস্কৃতিক প্ৰকল্পৰ ফালৰ পৰা সম্বৰ্ধনা জনাব শ্ৰীমতী পূৰ্ণিমা চৌধুৰী। এইবাৰ বিজেপি মহকুমা কোচবিহাৰ ছাত্ৰৰ তৰফৰ পৰা সম্ভাষণ জনাব তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ কাৰণে মই অনুৰোধ জনালোঁ। এইবাৰ আমি সম্বৰ্ধনা প্ৰদান কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ বঙাইগাঁও জিলা কোচ ৰাজবংশী কালচাৰেল ছ'চাইটিৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব। গতিকে আমি তেওঁলোককো আমন্ত্ৰণ জনাইছোঁ মঞ্চলৈ। Manus.